নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজি আকৌ আপোনালোকৰ লগত নতুন এটা ৰেচিপি শেয়াৰ কৰিবলৈ আহিছো তো আজি ৰেচিপিটো হৈছে ভাতকেৰেলাৰ পোৰ তো বলক ভাতকেৰেলাৰ পোৰটো বনাও তো ভাতকেৰেলা পোৰ বনাবলৈ আমাক কি লাগিব চাই লওক কাটি থোৱা এটা পিয়াজ ভাতকেৰেলাখিনি প্ৰথমতে সিজাই ললো মই সিজাই ভিতৰ বস্তুখিনি উলিয়াই ইয়াত থৈ লৈছো তাৰপিছত ৰেড চিলি হালধি নিমখ ইফালে নহৰু কাটি থোৱা কেঁচা জলকীয়া তো প্ৰথমতে মই এইখিনি ভাজি লম মছলাখিনি গেছটো অন কৰি লম কেৰাহীটো গৰম হ'ল দি দিম তেল তো তেলখিনি গৰম হৈ গ'ল এতিয়া ইয়াত দি দিম কাটি থোৱা পিঁয়াজখিনি নহৰু হালধি গুড়ি ৰেড চিলি গৰম মছলা এইটো খাই যদি ভাল পাই দিব মই অলপ দি দিছোঁ ভাতকেৰেলা জলকীয়া পানী দি দিম মছলাখিনি পুৰি গৈছে পুৰি নাযাবলৈ নিমখ মাৰি দিব কোনে কিমান নিমখ খায় এইখিনি হৈ গ'ল এতিয়া এইখিনি নমাই ল'ম এই মিশ্ৰণটো ভাতকেৰেলাকেইটাৰ ভিতৰত ভৰাই দিম যিহেতু এইকেইটা ভাতকেৰেলা আমাৰ ঘৰৰ সেইকাৰণে সৰু সৰু পোৰ বনালে অলপ ডাঙৰ ভাতকেৰেলা হ'লে ভাল হয় এইখিনি হৈ গ'ল তো এইখিনি ভাজিবলৈ আমাক লাগিব আপোনালোকে বেচন ল'ব পাৰে মই ইয়াত পিঠাগুড়ি লৈছোঁ ইয়াত দি দিম অলপমান হালধি লৱণ নিমখ এইকেইটা ভালকৈ মিহলাই ল'ম ইয়াত পানী দি দিম বেছি পাতলা নকৰিব বেছি পাতলা কৰিলে অলপ ডাঠ কৰিব মিশ্ৰণটো কেৰাহীটো গৰম হৈ গ'ল চাইছে ধোঁৱা ওলাইছে ইয়াত এতিয়া মই এই মিশ্ৰণকেইটা ভাতকেৰেলাৰ ওপৰত এনেকৈ দি দিলোঁ গোটেইকেইটা ভাজি ল'ম এতিয়া এটা এটাকৈ এৰি দিম এটা সাইড ভজা হলে নাকি উঠাই দিব দিয়ে দিব এইখিনি মই নমাই লওঁ
এইখিনি বহুতখিনি হৈ গ'ল খুবেই চিম্পল ৰেচিপি আপোনালোকে ঘৰত ট্ৰাই কৰি চাব ভিডিঅ'টো চাই জনাব কেনেকুৱা হৈছে ৰেচিপিটো যদি ভাল লাগে ঘৰত ট্ৰাই কৰি চাব খাবলৈ খুবেই টেষ্টি হয় আজিলৈ ইমানে পুনৰ অন্য এটা ভিডিঅ'লৈ আকৌ নতুন নতুন ৰেচিপি শ্বেয়াৰ কৰিবলৈ আহিম তে আজিলৈ বাই বাই টাটা গুড নাইট